আমেৰিকা এক প্ৰভাৱশালী দেশ। ভাৰতৰ নিচিনাকৈয়ে এসময়ত আমেৰিকাও আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত। 1776 চনৰ 4 জুলাইত দিনটো আছিল এক ঐতিহাসিক দিন। এই দিনটোতেই 13 আমেৰিকান উপনিৱেশে ব্ৰিটিছ সাম্ৰাজ্যৰ শিকল ভাঙি স্বাধীনতাৰ ঘোষণা কৰে। এই ঘোষণাক কোৱা হয় ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্স। আজি আমেৰিকাই পালন কৰিছে 246তম স্বাধীনতা দিৱস। স্বাধীনতা ঘোষণাপত্ৰ তৈয়াৰৰ বাবে 11 জুনত এক সমিতি গঠন কৰা হৈছিল আৰু এই সমিতিত থমাছ জেফাৰচনক স্বাধীনতাৰ ঘোষণাপত্ৰখন তৈয়াৰৰ বাবে দায়িত্ব দিয়া হৈছিল। 1776 চনৰ 4 জুলাইত থমাছ জেফাৰচনে লিখা পত্ৰখন সৰ্বসন্মতিক্ৰমে মহাদেশীয় কংগ্ৰেছে গৃহীত কৰে। ইয়াৰ পিছৰে পৰাই 4 জুলাইৰ দিনা আমেৰিকাত পালন কৰা হয় স্বাধীনতা দিৱস। জন এডামছ, বেঞ্জামিন ফ্ৰিংকলিন, আলেকজেণ্ডাৰ হেমিল্টন, থমাছ জেফাৰচন, জেমছ মেডিচন আৰু জৰ্জ ৱাশ্বিংটনক আমেৰিকাৰ প্ৰতিষ্ঠাতা হিচাপে বিবেচনা কৰা হয়। 7 বছৰ ধৰি ফ্ৰান্সৰ লগত হোৱা যুদ্ধই অৰ্থনৈতিকভাৱে জুৰুলা কৰিছিল ব্ৰিটিছক। 140 পাউণ্ড ঋণৰ বোজা বহন কৰিব লগা হৈছিল ব্ৰিটিছক, যাৰ ফলত এই ঋণৰ বোজাৰ পৰা মুক্ত হ'বলৈ ব্ৰিটিছ চৰকাৰে আমেৰিকাত 2 গুণ বেছি কৰ আৰোপ কৰাত আমেৰিকাবাসীৰ মাজত এক অসন্তুষ্টিয়ে বিৰাজ কৰে। এইদৰেই অযথা কৰ আৰু শোষণ নীতিৰ নিৰ্দেশনা জাৰি কৰাত আমেৰিকাৰ বাসীৰ মাজত বিৰোধিতাৰ জুইৰ শিখা জ্বলি উঠে। ইয়াৰ পিছত বিদ্ৰোহ তীব্ৰতৰ হৈ উঠিছিল বষ্টন টি পাৰ্টিৰ ঘটনাই। 1765 চনত আৰম্ভ হোৱা বিদ্ৰোহৰ জুইকুৰা জ্বলি তীব্ৰতৰ হয় 1773 চনৰ 16 ডিচেম্বৰত। আমেৰিকানসকলৰ ওপৰত ব্ৰিটিছে চাহৰ বাবে লাঘৱ কৰা কৰৰ বিৰোধিতা কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানী চাহ ভৰ্তি জাহাজ এখনৰ পৰা সাগৰত পেলাই দিছিল চাহ বাকচ। ইয়াৰ পিছতেই ব্ৰিটিছ আৰু আমেৰিকানসকলৰ মাজত আন্দোলন হৈ উঠিছিল তীব্ৰতৰ। 1774 চনত ফিলাডেলফিয়াত প্ৰথম মহাদেশীয় সন্মিলন অনুষ্ঠিত হৈছিল, য'ত চাহৰ বাবে লাঘৱ কৰা অমানৱীয় কৰৰ ৰেহাইৰ দাবী কৰি ৰজা তৃতীয় জৰ্জৰ আগত এক প্ৰস্তাৱ আগবঢ়ায়। কিন্তু ইয়াৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে আমেৰিকানসকলক দমন কৰা আৰম্ভ কৰে। ব্ৰিটিছ চৰকাৰৰ অমানৱীয় নীতি আৰু আইনৰ বিৰোধিতাৰে এই আন্দোলনৰ সূত্ৰপাত হয়। ইয়াৰ পিছত 1774 চনৰ 4 জুলাইত তৃতীয় মহাদেশীয় সন্মিলনত স্বাধীনতা আন্দোলনৰ ঘোষণা কৰে। অৱশেষত 1783 চনত ব্ৰিটিছ চৰকাৰ সম্পূৰ্ণৰূপে পৰাজিত হয় আৰু আমেৰিকাই পূৰ্ণ স্বাধীনতা লাভ কৰে। 1783 চনত পেৰিছ সন্ধি অনুষ্ঠিত হৈছিল, য'ত স্বাধীনতা লাভ কৰা 13খন আমেৰিকান উপনিৱেশ মিলিত হৈ এখন ৰাষ্ট্ৰ গঠন কৰিছিল, যাক কোৱা হয় মাৰ্কিন যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ এই স্বাধীনতাই বিশ্বজুৰি এক নতুন যুগৰ সূচনা কৰে।